হে বন্ধু, মই এতিয়া আছোঁ দিল্লী এয়াৰপৰ্টত। মই দিল্লী এয়াৰপৰ্টৰ পৰা গুৱাহাটী গৈ আছোঁ বাৰু। আৰু যদি ভাল লাগে ভিডিঅ'টো তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাই দিব দিল্লী এয়াৰপৰ্টত কিবা অসুবিধা হ'লে মই জনাই দিম বাৰু। মই নিজেই কেতিয়াও ফ্লাইটত উঠা নাই, এতিয়া প্ৰথম এই ফাৰ্ষ্টহে উঠিছোঁ ফ্লাইটত। তো মোৰ নিজৰে ভয় লাগি আছে। বাবা, এতিয়া আকাশৰ ওপৰেদি যাব, মাই গড। মই সপোনতো ভবা নাই যে কেতিয়া মই ফ্লাইটত উঠিম বুলি। তো প্ৰথম হেৰিটো উঠিছোঁ যদিও বুকুখন পূৰা কঁপি আছে ধৰে ধৰে কৰি। এতিয়া আকাশৰ ওপৰে যাব, তো আকাশৰ ওপৰে গৈ আছে। তো আপোনাক মই দেখুৱাম বাৰু বাহিৰৰ ভিউটো কেনেকুৱা লাগি আছে, কমেণ্টত জনাই দিব বাৰু। আৰু এইটো চাব পায় আপোনালোকে বাহিৰৰ ভিউটো, এইটো চাওক কেনেকুৱা লাগিছে বাৰু। আৰু ভিতৰত মোবাইলটো এলাউ নাই একচুৱেলি। তো মই প্ৰথমবাৰ যিহেতু মই উঠিছোঁ, তো মই কাকো নেদেখাকৈ মই ভিডিঅ'টো বনাই আছোঁ বাৰু। যদি ভাল লাগে তেন্তে কমেণ্টত জনাই দিব, কাৰণ ময়ো নিজেই উঠা নাই।